আচৰিত ন চাওঁতে চাওঁতে যে ইমান বেছি ডাঙৰ হ'লো গমেই নাপালোঁ। এতিয়া আকৌ ষ্টুডেণ্টবোৰক দেখিলে নিজৰ স্কুলীয়া দিনবোৰলৈ বিৰাট বেছি মনত পৰে। স্কুলীয়া দিনবোৰৰ আকৌ কথাই সুকীয়া আছিল নহয় জানো। বাৰু যি কি নহওক, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজিৰ পৰা আকৌ আমাৰ আৰম্ভ হৈছে ছেকেণ্ড ইয়েৰ প্ৰেক্টিছ টিচিং। যিহেতু আজি আমাৰ ফাৰ্ষ্ট ডে আছিলে, প্ৰথমতে গৈ পিনে আমি প্ৰাৰ্থনা কৰিলোঁগৈ। তাৰপিছত লগৰ কেইজনীৰ লগত আমি ডিছকাছ কৰিছোঁ যে আজি আমাক কি পঢ়াবলৈ দিব বা কোনটো ক্লাছত পঢ়াবলৈ দিব। তাৰপিছত এইফালে লেজাৰত ওলাই আহিলোঁ লগৰখিনিৰ লগত চাহ একাপ খাওঁ বুলি। জ্যোতিস্মিতাহঁতে আকৌ চাহ নাখায়, ফুচকাহে খায়। আমি পিছে আকৌ চাহে খালোঁ দেই। মই চাহৰ লগত বাদামী এখন ল'লোঁ। তাৰপিছত এইফালে মোৰ ক্লাছটো কৰি মেলি ৰুমলৈ বুলি আহিলোঁ। আজি বাৰু অকণমান সোনকালেও আহিলোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ আহোঁ, বাই।